বহিছোঁ বহা বহা ইয়াতে বহা ই সকামত বা আহিলা ইয়ালৈ কোৱাচোন আমাৰ পূজাৰ তাৰিখটো চাই দিব লাগিছিল পূজাৰ দিন এটা ভাল চাই ঠিক আছে চাই দিম হেৰা শুনিছা হেৰা এইফালে আহিবাচোন পঞ্জিকাখন লৈ আহিবা পিছে ঘৰৰ ফালে আছে ভালে আছে আছে ভালে ঠিকে আছে ময়ো এতিয়া পূজা পাতল কৰিব নোৱাৰাই হ'লোঁ নহয় গাটো বৰ ঠিক নহয় হেৰা আনাচোন নিছোঁ লওক খবৰ বাতৰি ভাল দিয়া বহা এটা ভাল তাৰিখ পাইছোঁ অহা মাহৰ 15 তাৰিখ মানে আহিনৰ 15 তাৰিখ খুব ভাল দিন আছে মানে পূজা পাতলৰ সেইটো তাৰিখতে কৰিলে হ'ল আৰু মই পূজা পাতল একেবাৰে কৰিব নোৱাৰা হৈছোঁ বুজিছা বেলেগ কোনোবাক পালে ভাল আছিল মাতিলে হ'ল আৰু বেলেগ কোনোবা আপুনি গ'লে বেছি ভাল হ'লে আৰু ইমানকৈ কৈছা যেতিয়া ঠিক আছে যাম দিয়া বাৰু ঠিক আছে হ'ব হ'ব গ'ল নেকি গ'ল বুজিছা পূজাখনৰ কথা মোকে কৈ থৈ গ'ল ওচৰতে পূজাখন যেতিয়া ময়ে কৰিম দিয়া আৰু নে কি কোৱা এই দেহাৰে পাৰিব জানো ওচৰৰে পূজা বৰ জোৰ কৰিলে জানা ময়ে যাব লাগিব দিনৰ দিনটো লঘোণে থাকিব লাগিব আপোনাৰ উপবাসৰ কাৰণে দেহা স্বাস্থ্যকৰ বহুত হানিকাৰক হয় নাই পূজাখন নকৰিলোঁ চলিবানো কেনেকৈ 4টা পৰিয়াল তোমাৰ ঔষধ পাতি খৰচ মোৰ ঔষধ পাতি খৰচ ঘৰখন একেবাৰে পানীত হাঁহ নচৰা হৈছে বুজিছা সেইটোও হয় উপায়টো নাই ঠিক আছে দিয়ক এইখন ৰাখিছে ঠিকেই কৰিছে কিন্তু এটা কথা নহয় কি কথা এই ডাঙৰ ছোৱালীজনীওচোন মানে স্কুল এভাগত সোমাম বুলি ভাবিছোঁ আপুনি বা কি ভাবে মানে বৰ ভাল কথা দেখোন তাই স্কুলখনত কাম কৰিব 2 পইচা ইনকাম কৰিব আমাৰে চলাত সুবিধা হ'ব দিয়াচোন তুমি কি কোৱা এইটো ঠিকেই আছে হ'লেও ছোৱালী মানুহজনীৰ উপাৰ্জনেৰে আমিনো চলিম বুলি ভাবিছোঁ নেকি আশা কৰিছোঁ নেকি বাৰু উপায় নাই নহয় নহ'লে কেনেকৈ চলিবা আৰু মোৰ বিশ্বাস আছে মোৰ ডাঙৰ ছোৱালীজনীয়ে এইবোৰ কাম কৰিব পাৰিব আৰু তাই মানে এনেকুৱা এটা কাম কৰিব পাৰিব যে মোৰ মনে কৈছে আৰু বুজিছা সেইটো ঠিকেই আছে তাইক দেখিলে লোকৰ ল'ৰা ছোৱালী স্কুলত বা দিয়ে না নিদিয়ে কিয় নিদিব তাইৰ মুখখনহে তেনেকুৱা তাইৰ কথা বতৰা আচাৰ ব্যৱহাৰ সকলোবিলাক ভালেই নহয় তাই পাৰিব মোক বিশ্বাস আছে বুজিছা পাৰিব তাই আমি ভবা মতে হ'লেতো কথাই নাই কিন্তু হ'ল কি আজিকালিৰ ল'ৰা ছোৱালী কিজানি বুবা কৰে আকৌ নাই বুজিছা মোৰ বিশ্বাস তাই স্পষ্টবাদী তাই খুব ধুনীয়াকৈ এইষাৰ কাম কৰি আমাৰ ঘৰখন চলাই নিব আৰু সৰু ছোৱালীজনীকনো কি ক'ম তাই সৰুৱে হৈ আছে এতিয়াও গাত কথা লগাই নাই নহয় একেবাৰে তাই গাত কথা লগা নাই বা ওলাইছা স্কুলত আকৌ পঢ়োৱা ধান্দাতে নাযাবি কি কৰিব লাগিব মাষ্টৰ এটাকে পতাই ল'বি মাষ্টৰ সেই পাগলীজনী তোৰ সেই ধান্দা আৰু হয় না নহয় বা তোৰ বিয়া নোহোৱালৈকে দেউতাই মোক কোনো পধ্যেই বিয়া নিদিয়ে তোৰ বিয়া হোৱা ধান্দা বা বিয়া হোৱা ধান্দা মোৰ দে হ'ব দে মই তাৰে এজন মাষ্টৰ পতাই লওঁ সোনকালে বিয়া হ'ব মাই মৰমৰ বাজনী দেউতা আৰু মা বাহিৰত আছে মই আগতে যাম তই অকণমান ধুনীয়াকে চাই কিনি হ'ব যা অ'কে দেৰিয়ে হ'ল আজি প্ৰথম স্কুল নহয় আজি অলপ সোনকালেই যাব লাগিব সৰু ছোৱালীজনীতো সৰুৱে আছে
এয়া তাইতো সৰি আছে, একোৱে নাজানে নহয়। এতিয়াও বুজি পোৱা হোৱাই নাই। আজলি কৰি থাকোঁতে তাই এতিয়া বিয়া দিবৰ বয়সে পালে। দেউতা, মোৰ আপোনাৰ লগত এটা ডাঙৰ কথা। এইয়া সৰু মাজনী, কিনো ডাঙৰ কথা থাকিল? দেউতা, বহুত ডাঙৰ কথা। সৰু আইজনী, মোক নকওঁ নেকি? ময়ো শুনো দেচোন। মা, আপুনিও শুনক। 1 বছৰত মই 13টা ল'ৰা অলৰেডি সলালোৱে। এইটো ল'ৰা মই কোনো পধ্যে সলাব নোৱাৰোঁ মা। দেউতা, আপুনি শুনিছেনে? হেৰি, কি কৈছে মাজনী এইবোৰ? শুনিছোঁ। মই ভাবি আছিলোঁ তাই সৰুৱে আছিল, কিন্তু সৰু মাজনী যে ইমান ডাঙৰ হৈ গ'ল মই সপোনত ভবা নাছিলোঁ। হেৰা, বুজিছা, এইজনী যে একেবাৰে ডাঙৰ হ'ল। সৰু এইজনী, দেউতাৰ আগত এইবোৰ কথা ক'বলৈ তই অলপো লাজ নকৰিলি? আৰু তোৰ বেয়া নালাগিল? হেৰা, এইবোৰ মই কি শুনিছোঁ? আপুনি সৰুৱাই সৰু কৈ থাকোঁতে দেখিলে ইমান চঞ্চল হৈছে এইজনী। তলে তলে কি কৰি থাকে ক'বই নোৱাৰোঁ। হেৰি, ক'ৰবাত এই নাক কাণ নাকাটিলেই হ'ল। ময়ো তাকেই ভাবিছোঁ, সৰু আইজনী যে হঠাৎ ইমান ডাঙৰ হ'ল, ইমান ডাঙৰ কথা ক'ব পৰা হ'ল, মই ভাবিব পৰা নাই। সৰুৱাই, আৰু কিবা ক'ব লগা আছে নেকি? একেলগে কৈ দে। দেউতা, ডাঙৰ বাৰ দৰে মইতো ঘৰত বুঢ়ী হৈ থাকিব নোৱাৰোঁ, কাৰণ ল'ৰাৰ 3টা বায়েকৰ বিয়া হ'ল। এতিয়া নেক্সট বছৰত ল'ৰাই মোক বিয়া পাতিবৰ কাৰণে খুজিছে। কি ক'ব আপুনি? বৰ ডাঙৰ কথা হ'লে। ডাঙৰ বাকজনী থাকোঁতে এনেকুৱা কথা কোৱাৰ আগতে মই আপুনি অধৈৰ্য নহ'ব। এইবোৰ বহুত চিন্তনীয় বিষয়। সৰুৱাই, তই ভিতৰলৈ যা। ঈশ্বৰ, এই বুঢ়া দিনত এইবোৰ শুনিবলৈহে বাকী আছিলোঁ। তাকেই মই ভাবিছোঁ সৰু ছোৱালীজনী বৰ আলসুৱা বুলি, কিন্তু তাই ইমান ওপৰৰ কথা কৈ গ'ল, মোৰ অন্তৰখনে হেঁচা মাৰি ধৰিছে। বুজিছা? আপুনি ধৈৰ্য ধৰক। আমি কথা পাতিব লাগিছিল তাইৰ লগত ল'ৰাৰ বিষয় ওলাই। এতিয়া উল্টাই তাইহে আমাক শুনাই থৈ গ'ল। ডাঙৰাই তাই অকণো পানীও নাপাব। কেনেকুৱা ছোৱালী হ'লো এইজনী। তাকে ডাঙৰাই কিবাকে বিয়া দিব পাৰিলে এইজনীকো বিয়া দিয়ে দিম। আৰু এটা কথা তুমিও মনত ৰাখিবা, ডাঙৰ আইক বিয়া নিদিয়াকে মই সৰু আই বিয়া ভাবিব নোৱাৰোঁ। ভাবিব নোৱাৰোঁ। ঈশ্বৰ, কি কৰোঁ এতিয়া? ডাঙৰৰ কাৰণে ক'ৰবাত নহ'লে অকণমান চোৱা চিতা নকৰে কিয়? ক'ৰবাত কিজানি ওলাই। মা, দেউতা, মই স্কুললৈ যাব ওলালোঁ। ওলালি? যা বাচ্ছা, আজি তোৰ প্ৰথম দিন, ভালকৈ চলিবি। যা ডাঙৰ আই, ভালকৈ চলিবি। কোনোবাই কিবা ক'লে সেইবোৰলৈ গুৰুত্ব নিদিবি। যা, ভালকৈ যাবি। ছাতিটো লৈছানে? লৈছোঁ। ঠিক আছে। ভালকৈ থাকিব। পানীৰ বটল লৈছা? লৈছোঁ। ঠিক আছে। এতিয়া আমি ছোৱালীৰ উপাৰ্জনেহে ঘৰখন চলাব লাগিব। তাকেহে ডাঙৰ আইৰ মুখখন কিবা এটা কৰিব পাৰিলে ভাল আছিল, নহ'লে সৰুজনীয়ে মুখটো গৰম কৰি দিবহে। তাইৰ মুখখন কিবা এটা কৰিলে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ল'ৰা ওলাব। তাৰপিছত বিয়া দিয়াৰ পিছত সৰুজনীকো দিব পাৰি। বুজিছা? তাকেহে হ'ব। আপুনিও ক'ৰবাত অকণমান পূজা পাতাললৈ গ'লে ল'ৰাৰ সিদ্ধান্ত এটা কৰিব। আপুনি বহক, মই অকণমান চাহকে লৈ আহোঁ।